কি খবৰ সকলোৰে এয়া গাঁৱত আছোঁ অলপ জদলি টাইপ হৈ আছোঁ আৰু কিচেনত কাম কৰি আছোঁ আজি মই মানে এখন নহয় দুখন চাটনি বনাইছোঁ ভাবিলোঁ ভিডিঅ'টো কৰি থৈ দিওঁ আপোনালোককো দেখাওঁ এখন পালেং শাকৰ চাটনি আৰু এখন জিকাৰ বাকলিৰ চাটনি সো আপোনালোকে চাটনিখন বনাই খাব বিৰাটেই সোৱাদ লাগে এদিন যদি বনাই খায় আপোনালোকে আৰু সদায় খাব এনেকুৱা আৰু ধুনীয়া হৈছে গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈ এয়া সকলোবিলাক যোগাৰ কৰি লৈছোঁ পালেং শাক কাটি লৈছোঁ আদা নহৰু কেঁচা জলকীয়া শুকান জলকীয়া আৰু এয়া বিলাহীৰ গুটিটো গুচাই ধুনীয়াকৈ এয়া সৰু সৰুকৈ কাটি লৈছোঁ এয়া টাৱাখনত তেল বহাই দি ধুনীয়াকৈ গৰম হোৱাৰ পিছত এয়া নহৰু আদা শুকান জলকীয়া গোটেইখিনি ধুনীয়াকৈ কম জুইত ভাজি ল'ব লাগিব এয়া কেঁচা জলকীয়াখিনিও দি দিলোঁ চাটনি খাই কোনে কোনে ভাল পায় জনাব এয়া বিলাহীখিনি দি দিলোঁ মই চাটনি বিৰাটেই ভাল পাওঁ মোৰ প্ৰত্যেক সাজতে একোখন চাটনি থাকে কিবা কিবি বনাই চাটনি নাখালে মানে চাটনি নাথাকিলে মোৰ ভাত ভিতৰত নাযায় আৰু কাৰ এনেকুৱা হয় জনাবচোন এয়া পালেং শাকখিনি দি দিলোঁ এয়া ঘৰৰে পালেং শাক একদম মচমচীয়া একদম পালেং শাকখিনি ধুনীয়াকৈ একদম দি এয়া ভজা হ'লে আৰু পালেং শাকৰ এটা পানী ওলাইছে সেই পানীটো মই নোহোৱা হোৱালৈ অলপমান ভাজি ল'ম বিলাহীখিনিও একদম ধুনীয়াকৈ সিজি গৈছে এয়া হৈছে আৰু এয়া দি দিলোঁ মিক্সিৰ জাৰত গোটেইখিনি ধুনীয়াকৈ দি দিম এয়া আজি মই ফাৰ্ষ্ট টাইমৰ কাৰণে পালেং শাকৰ চাটনি খাম এনেকৈ নতুন কিবা কিবি বনাই এনেকৈ খাই থকা যায় এয়া ইমান ধুনীয়া হৈছে দেখিবলৈ দেখিছেনে টেষ্টটো আৰু ক'বই নালাগে আপোনালোকে এদিন খাই চাব মাথো এদিন খালে গম পাব কেনেকুৱা হয় এয়া হ'ল জিকাৰ বাকলিৰ চাটনি চেম বস্তু দিছোঁ শুকান জলকীয়া কেঁচা জলকীয়া নহৰু আদা আৰু জিকাৰ বাকলি আৰু বিলাহী চেম বস্তু দিছোঁ এয়া চেম সেনেকুৱাকৈ ভাজিম এতিয়া গোটেইখিনি প্ৰচেছ দেখুওৱা নাই আপোনালোকক অলপমান দেখাই দিছোঁ এয়া মিক্সিৰ জাৰত দি দিলোঁ কেঁচা ধনিয়া দি দিলোঁ অকণমান নিমখ দি দিম সোৱাদ অনুসৰি এয়া দেখিছেনে ইমান ধুনীয়া হৈছে মানে দেখিবলৈ পালেং শাকৰ চাটনিতকৈ এইখন আৰু বেছিয়ে সোৱাদ লগা হৈছে আপোনালোকে খাই চাব আৰু মোক কমেণ্টত জনাব কেনেকুৱা হৈছে মানে মই কৈছোঁ মই বিৰাটেই